Hello everyone, স্বাগতম জনাইছো আপোনালোকক মোৰ চেনেলটোলৈ। আশা কৰোঁ আপোনালোকৰ ভাল। মই আজি ঘৰুৱা ফেচ পেক এটা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, যিটো গৰমৰ দিনৰ কাৰণে খুবেই উপকাৰী হয় আৰু মই নিজেই ব্যৱহাৰ কৰি বহুত সুফল পাইছোঁ। সেইবাবে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। প্লিজ ভিডিঅ'টো চাই থাকিব। আৰু ফেচ পেকটো বনাবৰ কাৰণে আমাক লাগিব বেচন, হালধি, নেমু আৰু তিয়হ। যিসকলক নেমুৱে চুট নকৰে তেওঁলোকে বিলাহী ল'ব পাৰে। প্লিজ ভিডিঅ'টো চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। এয়া মই ফেচ পেকটোৰ বাবে এচামুচ বেচন লৈছোঁ আৰু আধা চামুচ হালধি লৈছোঁ। নেমুৰ ৰস লৈছোঁ এচামুচ। তিয়হৰ ৰস লৈছোঁ এচামুচ। তিয়হখিনি মই মিক্সিত পিচি পেলাই ৰসখিনি ওলাই লৈছোঁ আৰু এনেকৈ মই মিক্স কৰিছোঁ 5 মিনিটমান। তিয়হটো খুবেই উপকাৰী হয়, স্কিনটো ঠাণ্ডা কৰি ৰাখে। গৰমৰ দিনৰ কাৰণে খুবেই উপকাৰী হয়, সেইকাৰণে মই ইয়াত তিয়হ ব্যৱহাৰ কৰিছোঁ। এতিয়া মই ফেচ পেকখিনি ব্যৱহাৰ কৰিম। ফেচ পেক ব্যৱহাৰ কৰাৰ আগতে মই মুখখন চাফা কৰি ধুই লৈছোঁ। যিসকলক নেমু চুট নকৰে তেওঁলোকে নেমুৰ সলনি বিলাহী ল'ব পাৰে। হালধিয়ে আমাৰ মুখত থকা ক'লা ক'লা দাগবোৰ আঁতৰায়। বিলাহী বা নেমুৰ ৰসে আমাৰ মুখত থকা সৰু সৰু নোমৰ গুৰিত হোৱা মলিবোৰ আঁতৰায় আৰু চাফা কৰি পেলায়। এইটো ফেচ পেক খুবেই উপকাৰী হয়। আপোনালোকে ব্যৱহাৰ কৰিছেনে নাই জনাবচোন কমেণ্টত। মই ডিঙিটো ব্যৱহাৰ কৰিছোঁ কাৰণ মুখত ব্যৱহাৰ কৰাৰ পিছত মোৰ অকণমান ৰৈ গৈছিল। 15 পৰা 20 মিনিটমান মই এনেকৈ ৰাখিম। এয়া মোৰ হৈ গ'ল। মই এতিয়া ধুনীয়াকৈ ধুই ল'লোঁ। আপোনালোকে চাব পাৰে। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ। আজিলৈ বাই বাই।